back to our channel. আশা কৰো আপোনালোক সকলোৱে ভালে কুশলে আছে আমিও আছো আৰু নিশ্চয় আপোনালোকে আজি থাম্বনেইলটো দেখি গম পাইছে চাগে যে আজি আমি কিহৰ বিষয়ে কথা পাতিম হয় সো আজি আমি পাতিম দেখিলে বিস্কিট উলাই নিজে খালে মামাক থ্যাংক ইউ সো আজি আমি কথা পাতিম যে বেবি লগত ট্ৰেভেল কৰিলে কেনেকে আৰু কি কৰি আমি বেবিৰ বেগ প্যাক কৰিব লাগে আমি ট্ৰেভেল কৰি সকলোৱে ভাল পাওঁ বিশেষকৈ লৰা ছোৱালী লগত ট্ৰেভেল কৰিব হলে আমি বহুত চিন্তা কৰো যেনেকে আমি কি প্যাক কৰিব লাগে কি দৰকাৰী কোনটো বেছিকৈ ল'ব লাগে সো এনেকুৱা বহুত ধৰণৰ কোৱেশ্চনছ আমাৰ মনলৈ আহে সো সেইকাৰণে ভাবিলো যে ভিডিওটোৰ জৰিয়তে আপোনালোকক যাতে মই সহায় কৰিব পাৰো আশা কৰো আপোনালোকৰ যাতে চাই ভাল লাগে আৰু যদি চাই ভাল লাগে তেনে হলে লাইক এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পাৰিলে শেয়াৰ কৰিব মই নাখাওঁ তুমি কোৱা থ্যাংক ইউ আৰু পাৰিলে শেয়াৰ কৰিব যাতে আপোনাৰ লগত আনৰো সহায় হয় তেনে হলে ষ্টাৰ্ট কৰো সো বেবি ট্ৰেভেল বেগ পেক কৰা আগতে কেইটামান বস্তু জানি লোৱা খুব দৰকাৰ যেনেকৈ হ'ল ডেষ্টিনেশ্যন আমি ক'ত থাকিম সেই জেগাটোৰ বিষয়ে ভালকৈ আগতে যদি জানি লওঁ তেনেহ'লে সুবিধা হয় দ্বিতীয়তে আমি কিহত যাম ট্ৰেইনত যাম বাছত যাম সো সেইখিনি আগতে গম পালে আমি সেই হিচাপত ট্ৰেভেল বেগ পেক কৰিবলৈ ইজি হয় আৰু তৃতীয়তে মই ক'ম কিমান দিনৰ কাৰণে যাম সো এই তিনটা বস্তু খুব দৰকাৰ বেবি ট্ৰেভেল বেগ পেক কৰা আগতে সো তেনেহ'লে এতিয়া ষ্টাৰ্ট কৰোঁ সো আপোনালোকে দেখিছে যে এটাত লিখা আছে কেৰি অন ডাইপাৰ বেগ আৰু আন এটাত লিখা আছে লাগেজ বেগ আৰু এই দুটা বেগ খুব ইম্পৰ্টেণ্ট যেতিয়া আমি বেবিৰ লগত ট্ৰেভেল কৰোঁ খুব কামত আহে আৰু মই এতিয়া আপোনালোকক দেখুৱাম আৰু লগতে কমো যে কেৰি অন ডাইপাৰ বেগ আৰু লাগেজ বেগৰ ভিতৰত আমি কি ৰাখোঁ আৰু কেনেকৈ ৰাখোঁ সো এতিয়া মই ষ্টাৰ্ট কৰিম কেৰি অন ডাইপাৰ বেগৰ ভিতৰত আমি কি ৰাখোঁ সো এয়া দেখিছে এইটোৱে হ'ল আমাৰ ডাইপাৰ বেগ সো মই প্ৰিফাৰ কৰোঁ ডাইপাৰ বেগ কেৰি কৰা কাৰণ খুব কমফৰ্ট আৰু লগতে ইজি হয় সব ধুনীয়াকৈ সোমাই যায় আৰু এটা প্লাছ পইণ্ট এনেকুৱা ডিজাইনৰ স্পেচিয়েলি ডাইপাৰ বেগ হ'লে আমি দুটাই কেৰি কৰিব পাৰোঁ যেনেকৈ ময়ো কেৰি কৰিব পাৰোঁ এতিয়া আৰু লগতে অৰূপো পাৰে ফাৰ্ষ্টত মই এতিয়া বেবিৰ মিল্কৰ বটল ৰাখিম আৰু ইয়াতে দেখিছে আপোনালোকে বটল ৰখাৰ কাৰণে ধুনীয়াকৈ স্পেচ বনাই থোৱা আছে যাতে ৰাখিবলৈ ইজি হয় সো এতিয়া মই বেবিৰ স্নেক্সখিনি ৰাখিম যোনটো খুব ইম্পৰ্টেণ্ট আপোনালোকে জানে সো সদায় মই কি কৰোঁ আগতে খোৱা বস্তুখিনি সোমাই লওঁ যাতে থাকি নাযায় আমাৰ গুগিও হেল্প কৰিব দেই দেখিছা আমি এতিয়া স্নেক্স ইয়াতে ভৰাই দিম ৱাও ভেৰি গুড এতিয়া বেবিৰ বিপ ৰাখি লৈছোঁ সেইটো আপোনালোকে জানে খুব দৰকাৰী ট্ৰেভেলিঙত সো সবতকৈ ইম্পৰ্টেণ্ট বেবি ডাইপাৰ্ছ সো ট্ৰেভেলিং টাইম চাই ডাইপাৰ সদায় পেক কৰিব যদি 3 আৱাৰ্ছ ট্ৰেভেলিং টাইম তেনেহ'লে 1.5 ঘণ্টা হিচাপত ডাইপাৰ এটা কাউণ্ট কৰি ল'ব আৰু লগতে এক্সট্ৰা মিনিমাম 2টা ৰাখিব যাতে ইমাৰ্জেঞ্চি সময়ত আপোনালোকৰ প্ৰব্লেম নহয় সো এইটো হৈছে বেবি ৰেছ ক্ৰীম সো আপোনালোকে জানে বেবিবিলাকৰ খুব সোনকালে ৰেছেছ হোৱা চান্স থাকে সো সেইকাৰণে বেবি ৰেছ ক্ৰীম লগত নিবলৈ নাপাহৰিব সো এয়া হৈছে চেঞ্জিং পেড যোনটো ট্ৰেভেলিঙত আমাৰ বহুত হেল্প হয় কাৰণ আমি পাব্লিক ৰেষ্ট ৰুম ইউজ কৰিবলগীয়া হয় আৰু বেবি যাতে হাইজিন মেইনটেইন হৈ থাকে সেইকাৰণে চেঞ্জিং পেড ল'বলৈ নাপাহৰিব সো এয়া হৈছে এখন লাইট ব্লেংকেট যোনটো বিৰাট কামত আহে ট্ৰেভেলিঙত মেইনলি যেনেকৈ ব্ৰেষ্ট ফিডিঙে হওক বা বেবিক কভাৰ কৰিবলগীয়াই হওক সো এইখনো ল'বলৈ নাপাহৰিব এয়া হৈছে বেবিৰ মেডিচিনছ সো বেবিৰ ৰিকুৱাৰমেণ্টৰ হিচাপে আপোনালোকে মেডিচিনছখিনি ৰাখি ল'ব যোনটো বিৰাট কামত আহে মেইনলি ট্ৰেভেলিঙত আৰু লগতে ফাৰ্ষ্ট এইড কিট যোনটো মই ইয়াতে দেখুওৱা নাই কিন্তু ফাৰ্ষ্ট এইড কিটো খুব ইম্পৰ্টেণ্ট এয়া হৈছে জিপ লক বেগ যোনটো বিৰাট কামত আহে
মেইনলি ষ্ট'ৰেজৰ কাৰণে তাতে খোৱা বস্তু ৰাখিব পাৰে বা ৱেট ক্লথছ ৰাখিব পাৰে আৰু মোৰ দেখিছে এইটো সৰু হয় চ' আপোনালোকৰ ৰিকুৱাৰ্ড চাইজৰো মাৰ্কেটত পাই যাব এয়া হ'ল ৱাইপছ যোনটো মই ক'ম ক্লিনিঙৰ কাৰণে বেষ্ট হয় চ' এইটো লগত ৰাখিবলৈ নাপাহৰিব এতিয়া মই লৈছোঁ বেবী নেপকিনছ সেইটোতো জানেই কিমান কামত আহে চ' এয়া হ'ল আউটফিটছ চ' এক্সট্ৰা আউটফিটছ মিনিমাম দুটা ৰাখিবলৈও নাপাহৰিব চ' এয়া হৈছে আমাৰ গুগীৰ ফেভৰেট টয় এণ্ড বুক চ' আপোনালোকেও বেবীৰ ফেভৰেট বস্তু লগত লৈ যাব পাৰে যাতে সিহঁতি বিজি হৈ থাকে চ' এয়া হৈছে আমাৰ গুগীৰ টুথব্ৰাছ এণ্ড টুথপেষ্ট চ' মই সদায় লগত ৰাখোঁ আৰু আপোনালোকেও লগত ৰাখিব পাৰে চ' এয়াই হ'ল মোৰ বেবী ডাইপাৰ বেগ পেক কৰা চ' আপোনালোকে যদি ভাবে যে আৰু কিছুমান বস্তু ৰিকুৱাৰ্ড হয় আপোনালোকৰ বেবীৰ কাৰণে কাৰণ আপোনালোকে বেছি ভালকৈ জানিব কি কি বস্তু লাগে চ' মই আপোনালোকক জাষ্ট বেচিকখিনি আপোনালোকক দেখুৱাই দিছোঁ কৈছোঁ আৰু যদি বাকী আপোনালোকে যি ভাল দেখে চ' সেইখিনি আপোনালোকে বেবী ডাইপাৰ বেগত ৰাখিব পাৰে এতিয়া মই ক'ম যে লাগেজ বেগত বেবীৰ কাৰণে কি কি বস্তু ৰাখিব লাগে মই আপোনালোকক এতিয়া ইম্পৰ্টেণ্ট বস্তুখিনিহে দেখুৱাবলৈ গৈ আছোঁ কাৰণ ৰিকুৱাৰমেণ্টছখিনি আপোনালোকে জানে কি কি ৰাখিব লাগে কাৰণ চব বেবীৰ ৰিকুৱাৰমেণ্টছ বেলেগ বেলেগ থাকে চ' মই এতিয়া আপোনালোকক যোনখিনি ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ সেইখিনি মই আপোনালোকক এতিয়া দেখুৱাম ত' ছাফিচিয়েণ্ট এমাউণ্ট অফ ফুড ছাপ্লাইজ সদায় লগত ৰখা খুব দৰকাৰী কাৰণ আমি কোনো নাজানো কেতিয়া ক'ত দৰকাৰ হৈ যায় বেবী এছেঞ্চিয়েলছ বেবী লোশ্যন বেবী ৱাছ বেবী শ্বেম্পু ছানস্ক্ৰীণ নেইল ক্লিপাৰ্ছ চ' এইখিনিও খুব দৰকাৰ বেবীৰ কাৰণে আৰু লগতে ভালকৈ পেক কৰিব যাতে লিক কৰিলেও লাগেজ বেগত স্প্ৰেড নহয় বেবী ইউটেনচিলছ চ' মই ভাবোঁ যে ৰিকুৱায়াৰ্ড ইউটেনচিলছখিনি লগত ৰখা খুব দৰকাৰী আৰু লগতে ব্ৰাছ চ' ব্ৰাছো লগত ৰাখিব যোনটো বিৰাট কামত আহে চ' ফল্ডাৰ চ' ট্ৰেভেলিঙত সদায় আপোনালোকে এটা ফল্ডাৰ মেইনটেইন কৰিব য'ত বেবীৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি তাতে থাকে যেনেকৈ হ'ল বাৰ্থ চাৰ্টিফিকেট মেডিকেল ৰিপৰ্টছ প্ৰেছক্ৰিপশ্যনছ যোনটো ট্ৰেভেলিঙত বিৰাট কামত আহে চ' বাকী আপোনালোকে জানে যে ৱেডাৰ চাই কাপোৰ পেক কৰা যিমান দৰকাৰ বুলি ভাবে কাৰণ বেছি কেৰি কৰাটো মই ছাজেষ্ট নকৰোঁ যিহেতু ট্ৰেভেলিঙত লাইট ৱেইট হ'লে আমাৰ কাৰণে ভাল হয় আৰু ৱাইপছ ডাইপাৰ্ছ চ' যিমান দৰকাৰ বুলি ভাবে সিমানখিনি কেৰি কৰিব কাৰণ বাকীখিনি আপোনালোকে ডেষ্টিনেশ্যনতো কিনিব পাৰে চ' এইখিনিয়ে হ'ল মোৰ চেকলিষ্ট আৰু এতিয়া চাওঁচোন আমাৰ গুগীয়ে কি কৰিছে আশা কৰিছো আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে হলে এতিয়ালৈ যাওঁ আকৌ লগ পাম নতুন ভিডিঅ'জ লৈ তেতিয়ালৈ বাই বাই টেক কেয়াৰ এণ্ড লটছ অফ লাভ বাই 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 বাই